হাই, আজি পুনৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আৰু স্কুললৈ যাব ওলাইছোঁ কাৰণ গ্ৰীষ্মকালীন বন্ধ সকলোতে দিছে চাগে, কিন্তু আমাৰ স্কুলত দিয়া নাই এতিয়ালৈকে। তো আজি দিব, সেইকাৰণে আমাৰ স্কুলত এটা খানাৰ আয়োজন কৰা হৈছে। তো মই আপোনালোকক দেখুৱাই যাম আমাৰ স্কুলত আজি কেনেকুৱা খানা হয়, কি হয়। তো থাকক মোৰ লগত আপোনালোক। আৰু অফিচ ৰুমত আহি কিনে দেখিলোঁ কোনো নাই, ক'ত আছে মই বুজি পালোঁ। A few moments later. আপোনালোকক যে কৈছিলোঁ আমাৰ খানাৰ যোগাৰ হৈ আছে এতিয়া। এতিয়া আমাৰ খানাৰ যোগাৰ হৈ আছে। প্ৰসেনজিৎ ফাজাকিৰে আমাৰ খানা পিঁয়াজ কাটি আছে আৰু আমাৰ বাইদেৱে কাম কৰি আছে। বিলাহী বিলাহী। তেনেহ'লে আজি খানাত কি কি আইটেম আছে আমি ছাৰ আৰু বাইদেউহঁতক সুধি লওঁ। বাইদেউ কওকচোন আজি কি কি আছে আইটেম? আজি আমি লোকেল মাংস বনাম আৰু দালি থাকিব, স্লাড থাকিব, পাপৰ থাকিব আৰু দৈৰো আয়োজন কৰিছোঁ আৰু ভাতটো আছে। মানে বিৰিয়ানী বনাব খুজিছিলোঁ, লাষ্টত ভাতে হ'ল চবৰে মোটামুটি। ঠিক আছে। আৰু ছাৰহঁতে কিবা ক'ব? गजब बेइज्जती है। মই ইফালে বহি আছোঁ আৰু আমাৰ বাইদেউসকলে কাম কৰি আছে। মই অকল খাম আজি। আৰু এইটো গালি দি আছে। কৰিছোঁ দিয়া। সকলোৰে জীৱনত দুখ কষ্ট থাকে বা আছে। কিছুমান ঘাত প্ৰতিঘাত নেওচি আমি শিক্ষক শিক্ষয়িত্ৰীসকলে এনেকৈ মিলা প্ৰীতিৰ মাজেৰে কিছুমান কাম কৰি আহিছোঁ আৰু কৰি যাম। ঠিক তেনেদৰে আজিৰ এই ভাত সাজ খোৱা হৈছে। আৰু এইফালে বৰষা আৰু মই মাংসৰ কাৰণে আলু কাটি আছিলোঁ, কাৰণ তেতিয়া যে বহি আছিলোঁ এতিয়া অৰ্ডাৰ আহি গৈছিল বাইদেউৰ ফালৰ পৰা। খানা হওক বা কাম হওক, সকলোৱে মিলি জুলি কৰিয়ে ভাল লাগে। আপোনালোকে বা কি কয়? মোৰ কিন্তু বহুত বেছি ভাল লাগে। আৰু বাকীবোৰ কাম মই আপোনালোকক দেখুৱাই যাম। মিছা কথা ক'লে বোলে কৰি प्यारी समझ गई। তুই কি মার্ডার করবি নাকি রে? ফোন করে দেখাইলি যে আমারে এই যে কাম করা আরেকটা মানুষ, সেই কামিলা। এরা সেই কামিলা। খানাৰ পৰা অলপমান আঁতৰত আহি নিজৰ কাম কৰিব লৈছোঁ। আৰু যেতিয়াই মই ভিডিঅ'ৰ কাৰণে মোবাইলটো লওঁ নহয়, ইহঁতে মোক কিবা কিবি কৈ হহুৱাই থাকে। সেইকাৰণে মোৰ ভালো লাগে। তাৰপিছতে মই মোৰ নিজৰ আৰু তাৰ অলপমান পিছতে খবৰ আহিল আধা ৰান্ধা হ'ল বোলে। আৰু এইফালে আমাৰ ছাৰে চালাডৰ নিমখ চাটি আছিল আৰু মাংসখিনিও হৈ গৈছিল আৰু সোৱাদ ইমান ধুনীয়া হৈছিল আৰু সোৱাদটো তাতকৈ বেছি টেষ্টি হৈছিল। আৰু খোৱাত অলপ সময় দেৰি আছিল বাবে বাইদেৱে আমাক বুট আৰু মাহ খুৱাই আছিল। আৰু শেৱালি বাইদেৱে এইফালে ভাতৰ যোগাৰ কৰি আছিল। আৰু এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যোৱা ভিডিঅ'টোৰ দৰে এই ভিডিঅ'টোতো শেষৰ ফালে এটা বিহু নাম আছে। আৰু শুনি আপোনালোকে জনাবচোন কেনেকুৱা হৈছে, মোক কমেণ্ট কৰিব। আৰু এইফালে দালিও ৰেডি আছিল। আৰু সকলোকে ভাত দিব লওঁতে আমাৰ বৰষুণ দেৱতাও আহিল আমাক চাবলৈ আৰু চাগে খাবলৈ। আৰু খানা বুলি কোৱাৰ লগে লগে ডিজেৱালা বাবু মেইন। এনেই বুঢ়ী নাচনী, তাতে আৰু নাতিয়েকৰ বিয়া, মানে মোৰ কথা কৈছোঁ। আৰু এইফালে চাওকচোন চাৰি কি ফূৰ্তি দেখি। আৰু সকলোৱে ভাত দিয়াৰ কাৰণে যজা কৰি আছিল। আৰু এইফালে ছাৰহঁতে কামত লাগি গৈছিল। আৰু মই যে কৈছিলোঁ ডিজেৱালা বাবু, আৰু এইটোৱে হ'ল। তাৰপিছতে সকলোকে খাব দিলোঁ। আৰু এইফালে পূৰা ভিডিঅ' চাই চাই চিঞৰি আছিল বঢ়িয়া হৈছে বুলি, যেন মইহে বনাইছোঁ আৰু।
আৰু চবকে দি মেলি আমিও খাব ল'লোঁ আৰু 25 ডেজৰ কাৰণে যিহেতু স্কুল বন্ধ আছে এই 25 ডেজ মই আপোনালোকক বেলেগ বেলেগ ভ্লগ দিয়াৰ চেষ্টা কৰিম চাই থাকিব আপোনালোকে তেনেহ'লে আজি কাৰণে বাই বাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব হৰ হৰ মহাদেৱ